Karbi Ex-Revolutionary Forum hold a press meet at Dipu. Welcome government move on Karbi Welfare Autonomous Council. Sikh Surrender Organization held a press meet today around 4 p.m. at Hotel Hamdi, Dipu, highlighting progress on the implementation of Clause 3.6 of the 2021 Tripartite Agreement, signed on 4th of September between the Government of India, Government of Assam and the 6 Karbi groups. The organization stated that Clause 3.6 provides for the formation of a Karbi Welfare Autonomous Council for Karbi people residing outside Karbi Anglong and Dimahasau districts. They informed that this matter was discussed in yesterday's Assam Cabinet meeting, marking an important step forward. They further mentioned that the budget allocation for the proposed council is scheduled to be discussed on 25th November 2025, indicating positive momentum in fulfilling the commitment made in the 2021 Accords. Aji amar Cabinetot Karbi Bhayamot bash kora Karbi raijor babe apnaluke jane je Karbi Samas paharot bash kore aru Karbi Samas Bhayamoto bash kore. Bhayamot bash kora Karbi Samajor babe aji ami ekhon Autonomous Council গঠন কৰাৰ সিদ্ধান্ত লওঁ আৰু এই Autonomous Council আইনখনো আজি কেবিনেটত পাৰিত কৰা হয়। ভয়াম জনজাতি উন্নয়ন মন্ত্ৰী ৰনোজ পেগু ডাঙৰীয়াই 25 তাৰিখে এই আইনখন বিধানসভাত উপস্থাপন কৰিব। The 6 organizations expressed their gratitude to Assam Chief Minister Dr. Himanta Biswa Sarma and KAAC CEM Dr. Tuliram Ronghang for taking active steps towards implementing the provisions of the agreement and for prioritizing the welfare of the Karbi people living in other parts of Assam. They concluded by reaffirming their support for the peace process and urged timely execution of all clauses under the historic agreement. News Desk Report, NE Karbi Live. Aji ইয়াতে প্ৰেছ কনফাৰেন্সত মিডিয়া বন্ধুসকল সকলোকে আপোনালোকক ধন্যবাদ জনাইছো। আপোনালোকে সময়মতে আহি ইয়াতে আমাৰ লগত একেলগে এই কনফাৰেন্সত যোগ দিব পৰাৰ কাৰণে। তো আপোনালোকক মতা উদ্দেশ্যটো এইটোৱে আছিলে, যোৱা 2021 চনত 4 ছেপ্টেম্বৰত যিটো ভাৰত চৰকাৰ, অসম চৰকাৰ আৰু 6 বিদ্ৰোহী সংগঠনৰ মাজত যিটো শান্তি চুক্তি হৈছিল, সেই চুক্তিৰ 3.6 এইটো ক্লজ অনুসৰি তাতে আছিলে ক্লজত কাৰ্বি আংলং আৰু ডিমাহাছাওৰ বাহিৰত বসবাস কৰা কাৰ্বিসকলক কাৰ্বি ৱেলফেয়াৰ অটোনমাছ কাউন্সিল গঠন কৰাৰ কথা আছিলে। আৰু এইটো যোৱাকালি অসম কেবিনেটত এইটো সিদ্ধান্ত লোৱা হ'ল আৰু অহা 25 তাৰিখে এইটো বিল উইণ্টাৰ সেশনত এইটো বিল উত্থাপন হ'ব বুলি আমি খবৰ পালোঁ। সেইকাৰণে আমি 6 সংগঠনে আমাৰ যিটো শান্তি চুক্তিৰ দফা এইটো আজি ইমপ্লিমেণ্ট কৰি দিয়াৰ কাৰণে অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰক আৰু কাৰ্বি আংলং অটোনমাছ কাউন্সিলৰ CEM ডক্টৰ তুলিৰাম ৰংহাং ছাৰক আমি 6 সংগঠনৰ পৰা অশেষ ধন্যবাদ জনাইছোঁ। তেখেতসকলে যিটো শান্তি চুক্তিৰ সময়ত যিটো কথা দিছিলে, প্ৰতিটো দফা নিৰ্ধাৰিত সময়ৰ ভিতৰত ইমপ্লিমেণ্ট কৰি দিম বুলি যিটো কথা দিছিলে, এইটো আজি হৈ উঠিছে। আৰু আমি এই প্ৰেছ কনফাৰেন্সৰ যোগেদি আৰু আমি অনুৰোধ কৰিম বাকি যিবিলাক দফা 2-এটা যিবিলাক এতিয়ালৈকে ইমপ্লিমেণ্ট হোৱা নাই, এইবিলাক দফাও যাতে সোনকালে ইমপ্লিমেণ্ট কৰি দিয়ে
এটা অনুৰোধ থাকিল আজি আপোনালোকক মতা ইয়ালে আমন্ত্ৰণ কৰা এইটোৱে আছিলে আমাৰ উদ্দেশ্য এইখিনি কাৰ্বি ৱেলফেয়াৰ অট'নমাছ কাউন্সিল যি গঠন হ'বলগীয়া আছে তাত আপোনালোকৰ 6 বিদ্ৰোহী সংগঠনৰ লৈ সদস্য অন্তৰ্ভুক্তি কৰিব লাগে বুলি আপোনালোকে দাবী কৰে এনেইতো আমাৰ 6 সংগঠনৰ সদস্যসকল আছে সিনিয়ৰ সদস্যসকলো আছে এইটো কাৰ্বি আংলঙৰ বাহিৰত যিটো এতিয়া গঠন কৰিবলৈ গৈ আছে এই অঞ্চলত আমাৰ 6 সংগঠনৰ সদস্যসকল আছে গতিকে আমি আমাৰ 6 সংগঠনৰ মাজত আলোচনা কৰিম আলোচনাৰ মৰ্মে এইটো আমি সিদ্ধান্ত ল'ম আৰু তাত পলিটিকেল ৰিহেবিলিটেশ্যন পোৱাটো আমি বিচাৰোঁ গতিকে এইটো আমি সময়ত এইটো আমি সিদ্ধান্ত ল'ম 6 সংগঠনে আলোচনা কৰি পেলাই ৱেলফেয়াৰ কাউন্সিলৰ কামখিনি কেনেদৰে হ'ব ৱেলফেয়াৰ কাউন্সিলৰ কাৰণে ইতিমধ্যে আমি বাইলো বনাইছোঁ আৰু এইটো অসমৰ মাননীয় WPT NPC মিনিষ্টাৰ ডক্টৰ ৰণোজ পেগুদেৱক আমি অলৰেডি ছাবমিট কৰিছোঁ তাতে আমি টোটেল 30 ডিপাৰ্টমেণ্টছ আমাক প্ৰদান কৰিবৰ কাৰণে আমি অনুৰোধ কৰিছিলোঁ তো আমি আশা কৰিছোঁ WPT NPC ডিপাৰ্টমেণ্টে এই আটাইকেইটা আমাৰ দাবীসমূহ মানি ল'ব বুলি আমি সম্পূৰ্ণ আশাবাদী আপোনালোকৰ চুক্তি চৰকাৰৰ লগত 2021 চনত হৈছিলে 4 ছেপ্টেম্বৰত এতিয়া এই চুক্তিখনত যে আৰু কিছুমান দফা থাকিব এই সন্দৰ্ভত ৰূপায়ণৰ ক্ষেত্ৰত চৰকাৰে কেনেধৰণৰ এটা গুৰুত্ব দিছে বা কি হয় এইটো তাতে যিটো 3.5 ক্লজ আছিলে ক্লজ নম্বৰ 3.5 তাতে ভৈয়ামত থকা কাৰ্বিসকলকো ইয়াত পাহাৰত থকা কাৰ্বিসকলৰ একেই ষ্টেটাছ যিটো শিডিউল ট্ৰাইবছ হিলছ সেই ষ্টেটাছটো দিয়াৰ কথা আছিলে এইটো এবাৰ আমি তেনেকুৱা দেখা নাই এইটো বিল অহাটো আমি দেখা নাই কিন্তু আমি আশাবাদী এইটো অতি সোনকালে ৰূপায়ণ হ'ব বুলি আমি আশা কৰিছোঁ লগতে আমাৰ কেডাৰসকলৰ যিটো যিবিলাক ক্ৰিমিনেল কেছ পেণ্ডিং হৈ আছে এই ক্ৰিমিনেল কেছ কেইটামান আছে এতিয়াও পেণ্ডিং হৈ আছে এইবিলাকো অতি সোনকালে এইটো কেছবিলাক নোহোৱা হ'ব বুলি আমি আশা কৰিছোঁ মুখ্যমন্ত্ৰী স্বয়ং কাৰ্বি আংলঙৰ কাৰ্লাংচুত উপস্থিত হৈ তেওঁ এটা নিৰ্ধাৰিত সময় দিছিলে যে ভৈয়ামৰ কাৰ্বিসকলকো সমমৰ্যাদা দিয়াৰ এটা সময় দিছিলে আপোনালোকে তেওঁৰ প্ৰতিশ্ৰুতিৰ ওপৰত কি ক'ব যিহেতু নিজেই দিছিলে হয় তেখেতে যোৱা 17 এপ্ৰিল মোৰ ভালকৈ মনত নাই 17 এপ্ৰিলত হ'ব লাগে তেখেতে আহিছিলে আহি পেলাই সকলো দল সংগঠনক আমাক মাতিছিলে ভৈয়ামত থকা সকলো কাৰ্বিসকলৰ দল সংগঠনক মাতিছিলে সেই তেতিয়া আমাক কথা দিছিলে যে এই দুটা দফাটো এটা নিৰ্ধাৰিত সময়ৰ ভিতৰত এইটো ৰূপায়ণ কৰিম বুলি কথা দিছিলে আৰু সেইমতে আজি এইটো এটাটো হ'ল আৰু এটাটো আমি অতি সোনকালে এইটো ৰূপায়ণ হ'ব লাগে বুলি আমি অনুমান কৰিছোঁ বা আশা কৰিছোঁ আৰু পৰৱৰ্তী সময়ত আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক লগ কৰি পেলাই এইটো বিষয়ে তেখেতক আমি ৰিমাইণ্ড কৰিম আৰু আমি সম্পূৰ্ণ আশাবাদী এইটো হ'ব কিছুমান গুৰুত্বপূৰ্ণ কিছুমান দফা আছে কিছুমান গুৰুত্বপূৰ্ণ দফাটো উদাহৰণ হিচাপে আমাৰ এইটো 125th এমেণ্ডমেণ্ট এইটো 125th এমেণ্ডমেণ্টো এইটো অতি শীঘ্ৰে হ'ব অনাগত উইণ্টাৰ পাৰ্লিয়ামেণ্ট উইণ্টাৰ ছেশ্যনত সেইটো বিলটো লোৱা হ'ব বুলি আমাক আমি আশাবাদী আমাক কথা দিছিলে আৰু ডক্টৰ আমাৰ কি কয় অসমৰ চিফ মিনিষ্টাৰ
ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু আমাৰ কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ CM ডক্টৰ তুলিৰাম ৰংহাং ডাঙৰীয়া তেওঁলোকে যেনেকা ধৰণৰ প্ৰতিশ্ৰুতি দিছে বা আমাক কথা দিছে তেনেকা ধৰণে এটা এটাকৈ আমাৰ ক্লজবোৰ ইমপ্লিমেণ্টেশ্যন কৰি আছে আৰু আমাৰ এই আৰ্টিকল 244A হেতুৰ বিষয়ে তেওঁলোকে গুৰুত্ব সহকাৰে লৈ আছে আৰু আমি আশাবাদী যে আমি আমাৰ গোটেইখিনি আমাৰ 2021 4 ছেপ্টেম্বৰত যিটো আমাৰ একৰ্ডখনৰ প্ৰত্যেকটো দফা অতি শীঘ্ৰে ইমপ্লিমেণ্টেশ্যন সোনকালে কৰা হ'ব বুলি আমি ভাবোঁ আৰু আমি যোৱাকালি যিটো আসাম কেবিনেটত যিটো আমাৰ কাৰ্বি ৱেলফেয়াৰ অট'নমাছ কাউন্সিলৰ যিটো বিল সেইটো যিটো এপ্ৰুভ কৰিছে কেবিনেটত সেই এপ্ৰুভ কৰাৰ বিষয়টো আমাক আগতীয়াকৈ তেওঁলোকে আমাক প্ৰতিশ্ৰুতি দিছিলে যে আমি এইটো সোনকালে কৰিম বুলি তো কোৱা ধৰণে যোৱাকালি সেইটো যিটো এপ্ৰুভ কৰা হৈছে গতিকে আমাৰ অহা যিটো পাৰ্লিয়ামেণ্ট ছেশ্যনত যিটো কিবা বিলটো ল'ম বুলি কৈছিলে আমাৰ 125th এমেণ্ডমেণ্টৰ সেইটো হ'ব বুলি আমি আশাবাদী গতিকে আমি ছটা সংগঠনে যিবোৰ একৰ্ডৰ যিমানটো ক্লজ আছে এই ক্লজ সম্পূৰ্ণভাৱে এইটো ইমপ্লিমেণ্ট হ'বৰ কাৰণে যিমান পাৰোঁ আমি চেষ্টা কৰি আছোঁ আৰু আমাৰ CM ছাৰ ডাঙৰীয়া আৰু আমাৰ আসাম চিফ মিনিষ্টাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেখেতৰ লগত আমি আলোচনা মৰ্মে গোটেইখিনি দফাবোৰ আমি শীঘ্ৰে কৰিবৰ কাৰণে আমি কাম কাজ কৰি আছোঁ আৰু আমি পৰাপক্ষত আমি গোটেইখিনি দফাত MLA ইলেকশ্যনৰ আগে আগে বহুতখিনি আমি আপোনালোকে দেখি পাব প্ৰতিটো ক্লজৰ কাৰণে আমি এতিয়া আলোচনা কৰি আছোঁ গতিকে শীঘ্ৰে আমাৰ ইমপ্লিমেণ্টেশ্যন হোৱাৰ কাৰণে আমি চেষ্টা কৰি আছোঁ গতিকে আপোনালোকে দেখি পাব আৰু যোৱাকালি যিটো কেবিনেটত যিটো এপ্ৰুভ কৰা হৈছিলে আমাৰ কাৰ্বি ৱেলফেয়াৰ অট'নমাছ কাউন্সিলৰ যিটো গতিকে আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেখেতক আৰু সকলো কেবিনেট মিনিষ্টাৰক আমি আমাৰ ছটা সংগঠনৰ পৰা আমাৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু তেওঁলোকৰ যিটো প্ৰতিশ্ৰুতি মৰ্মে যিটো কাম কৰিছে সঁচাকৈয়ে ধন্যবাদ জ্ঞাপন কৰিব লাগিব আৰু আমাৰ ছটা সংগঠনক যিধৰণে আমাৰ একতৰ বিষয়ে গুৰুত্ব সহকাৰে তেওঁলোকে লৈছে এই গুৰুত্ব সহকাৰে লোৱাৰ কাৰণে আমাৰ সকলোৱে আমি ছটা সংগঠনৰ সকলো মেম্বাৰ্ছে আশাবাদী যে তেওঁলোকৰ যিবোৰ প্ৰতিশ্ৰুতি দিছে সেইবোৰ সকলো সম্পূৰ্ণ কৰা হ'ব আৰু আমাৰ কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ CM ডক্টৰ তুলিৰাম ৰংহাং ছাৰৰ নেতৃত্বত আমাৰ কাৰ্বি আংলঙৰ যিবোৰ ডেভেলপমেণ্ট কাম কৰি আছে আৰু আমাৰ ক্লজত আমাৰ একৰ্ডত তেওঁ এজন স্বাক্ষৰকাৰী গতিকে তেওঁ গুৰুত্ব সহকাৰে লৈছে গতিকে তেওঁলোকৰ কাম কাজত আমি সম্পূৰ্ণ সন্তুষ্টি আৰু তেওঁলোকৰ নেতৃত্বতে গোটেইখিনি আমাৰ দফাবোৰ সম্পূৰ্ণ হ'ব ইমপ্লিমেণ্টেশ্যন হ'ব আৰু আমাৰ ছটা সংগঠনৰ যিবোৰ কেডাৰ্ছ ৰিহেবিলিটেশ্যনৰ বিষয়ে তেওঁলোকে পদক্ষেপ লৈ আছে আমাক কিছুমান ক্ষেত্ৰত আমাক অতি শীঘ্ৰে আমাৰ কাৰণে কেডাৰ্ছ ৰিহেবিলিটেশ্যনৰ পেকেজ আমাক দিয়া হ'ব বুলি তেওঁলোকে প্ৰতিশ্ৰুতি দিছে সেই প্ৰতিশ্ৰুতি তেওঁলোকে সম্পূৰ্ণ কৰা হ'ব এইটো আমাৰ সম্পূৰ্ণ বিশ্বাস আৰু আমাৰ যিটো সোনকালে আমাৰ কাৰ্বি আংলঙত সকলোৱে বিচৰা আৰ্টিকল 244A অট'নমাছ কাউন্সিলৰ অট'নমাছ ষ্টেট সেইটোও শীঘ্ৰে তেওঁলোকে কৰা হ'ব বুলি তেওঁলোকে আমাক কৈছে গতিকে সেইটোও আমি আশাবাদী গতিকে আপোনালোকৰ যোগেদি মই ৰাইজক অসমৰ ৰাইজক এটাই জনাব বিচাৰিছোঁ যে সকলোৱে আমাৰ যিটো ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া চিফ মিনিষ্টাৰ তেখেতৰ নেতৃত্বত আমাৰ অসমৰ সকলো জাতি জনজাতি সকলো সম্প্ৰদায়ক একত্ৰিতভাৱে তেওঁলোকে আগবাঢ়াই যাবৰ কাৰণে তেওঁ যিবোৰ গুৰুত্ব দিছে গুৰুত্ব সহকাৰে লৈছে সেই গোটেইখিনি আমি তেওঁলোকৰ সহায় সহযোগিতা আমি কৰি যাম আৰু আমাৰ ছটা সংগঠন কেৰাফৰ যোগেদি তেওঁলোকৰ লগত আছোঁ আৰু আমাৰ কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ CM ডক্টৰ তুলিৰাম ৰংহাং ডাঙৰীয়া তেওঁলোকৰ নেতৃত্বত আমি সকলো সহায় সহযোগিতা কৰি যাম আৰু কাৰ্বি আংলঙত সঁচাকৈয়ে আমাৰ এটাকৈ আমাৰ সপোনবোৰ সম্পূৰ্ণ হ'বলৈ গৈ আছে বহুতখিনি শান্তি হৈছে আৰু অনাগত দিনত আমাৰ ছটা সংগঠনৰ যিবোৰ আশা আকাংক্ষা সম্পূৰ্ণ হ'ব বুলি মই সম্পূৰ্ণ বিশ্বাস মানে আমাৰ সম্পূৰ্ণ 125 সংবিধান সংশোধন বিলৰ ওপৰত কাৰণ 2019 চনৰ সংবিধান সংশোধন বিল যিটো আছে
ৰাজনাথ সিং আৰু তেতিয়া কিৰণ ৰিজিজু ডাঙৰীয়া তেওঁলোকে ৰাজ্যসভাৰ মানে মজিয়াত আনিছিলে যে আনাৰ পিছত 2020 চনত যিটো বড়ো একৰ্ড আৰু 2021 চনত যিটো কাৰ্বি একৰ্ড এই দুইটা বস্তু অন্তৰ্ভুক্ত কৰি এতিয়া অতি সোনকালে 125 সংবিধান সংশোধন বিল এইটো লোকসভা মজিয়াত উত্থাপন কৰা হ'ব বুলি আমাক এছুৰেঞ্চ দিয়া হৈছে আৰু আমি গৃহ মন্ত্ৰালয়ৰ লগতো সম্পূৰ্ণভাৱে যোগাযোগ কৰি আছো আৰু ইয়াত আমাক আমাৰ মুখ্যমন্ত্ৰী মহোদয় তেখেতেও আশ্বাস দিছে যে নিৰ্ধাৰিত সময়ৰ ভিতৰত এইখিনি কৰা হ'ব গতিকে আমি এইটোৱে আশা কৰিছো যে অতি সোনকালে হওক কিয়নো আমাৰ কাৰ্বি একৰ্ড 2021 চনত যিটো হৈ গৈছে সেইটো চুক্তিখনৰ কিছুমান ৰূপায়ণৰ দায়িত্ব কিছুমান ভাৰত চৰকাৰৰ আছে কিছুমান ৰাজ্য চৰকাৰৰ আছে গতিকে এতিয়া এই সংবিধান সংশোধন বিলৰ যোগেদি ইয়াত কাৰ্বি আংলং অটোনমাছ কাউন্সিলৰ যিটো নেকি ৰিপ্ৰেজেন্টেটিভছৰ নাম্বাৰ সংখ্যা সেইটো বৃদ্ধি কৰা হ'ব আৰু ইয়াৰ উপৰিও কিছুমান ফাইনেন্সিয়েল যিবিলাক পাৱাৰ আছে আৰ্টিকল 280 ৰ যোগেদি ইয়াত বহুতখিনি সংশোধন হ'ব ইয়াত আৰু ইয়াৰ উপৰিও বহুতখিনি দফা মানে 125 সংবিধান সংশোধন বিলত অন্তৰ্ভুক্ত কৰা হৈছে সেইটোৰ যোগেদি আমি আশা কৰিছো যে অতি কম সময়ৰ ভিতৰত এইখিনি হওক আৰু কাৰ্বি আংলঙৰ চুকে কোণে সৰ্বাংগীন উন্নয়ন হওক এইটো আমি আশা কৰিছো